এইফালে খুৰীমাহঁতে লগাইছে এয়া এল'ভেৰা আৰু এটা বস্তু চাবচোন, আমি ভৰিৰ দুবৰি বুলি যাক কওঁ, এয়া দুবৰিখিনি খুৰাই কিমান সযতনে ৰাখিছে চাওকচোন। এয়া চাওকচোন আপোনালোকে, আচলতে দুবৰি বন তুলসী জোপাৰ নিচিনাকৈ সযতনে ৰাখিছে। যিহেতু তুলসীও পূজাত লাগে আৰু দুবৰি বনজোপা পূজাত লাগে, গতিকে খুৰাহঁতে উচিত মূল্য দিছে দুবৰি বনক। চাওকচোন কিমান ধুনীয়াকৈ। আৰু দুবৰি বন আচলতে কিবা চোৱা কাম এনেকুৱা যিকোনো পূজা হওক কিবা এটা হ'লে দুবৰি বন লাগিবই। সেইবাবে হয়তো খুৰা এনেকৈ ৰাখিছে ইমান ধুনীয়াকৈ। আৰু চাওকচোন পৰিৱেশটো কিমান ধুনীয়া, ৰঙালাও ৰুইছে এইফালে। মই আপোনালোকক ভালদৰে দেখাম বাৰু। আৰু এটা বস্তু মই দেখাওঁ, এইজোপা মধুৰিআমকেইটা কিমান ধুনীয়াকৈ লাগিছে চাবচোন। এয়া গোটেইবোৰ মই কৈছোঁ নহয় হাতেৰে চুব পৰাত আছে। এয়া চাওকচোন কিমান ধুনীয়াকৈ লাগিছে। এয়া মধুৰিআম একদম লমালমে লাগিছে। আৰু মই এটা বস্তু আপোনালোকক দেখাই আছোঁ, এয়া হ'ল তেজপাত, চজিনা, এইফালে এডাল তেজপাত আছে। আৰু মই কৈছোঁ আপোনালোকক হাতেৰে চুব পৰাত সকলোবোৰ বস্তু। এইয়া তেজপাত, যিহেতু আমি চুটি চাপৰ মানুহ, এইবিলাক বস্তু এনেকৈ চাপৰত থাকিলে আমাৰ কাৰণে সুবিধা হয়। এয়া চাওকচোন আপোনালোকে কিমান ধুনীয়াকৈ তেজপাত লাগি আছে হাতেৰে চুব পৰাকৈ। ইয়াৰ পৰা মই ছিঙি এনেকৈ লৈ যাওঁ খাব, মানে লগা হ'লে দৰকাৰ হ'লে এনে নি কিনে মই ধুই মেলি শুকাই থৈ দিছোঁ, লাগিলে ব্যৱহাৰ কৰোঁ। আৰু এইফালে এইডাল চাওকচোন, এইডাল পাণ কিমান লাগি আছে ধুনীয়াকৈ ওপৰলৈ। এইফালে আছে কলগছ, যিহেতু পূজা পাঠ কৰিলে বা কিবা প্ৰসাদ এভাগ দিলে কলপাতৰ দৰকাৰ হয়। এইফালে কলগছ ধুনীয়াকৈ ৰুইছে, তামোল আছে, লগতে আছে এয়া অতি মূল্যৱান এবিধ বস্তু, এয়া চাওকচোন নিমপাত। মই কৈছোঁ নহয় সকলোবোৰ বস্তু হাতেৰে চুব পৰা আছে। এয়া নিমপাত দৰকাৰ হ'লে ইয়াৰ পৰা ছিঙি নিব পাৰে। ইফালে আছে নেমু গছ এডাল, আৰু আছে নাৰিকল গছ, নাৰিকল বাৰু সৰু হৈ আছে এতিয়া। তামোল আছে, এইফালে আছে আৰু এটা ডাঙৰ বস্তু বোলে এইকাৰণে কৈছোঁ, মই খাই ভাল পাওঁ। কৰ্দৈ টেঙা যেতিয়া পকে ভাজি খাই কিনে, মই বিলাহীতকৈ কৰ্দৈ ভাজিটো খাই বেছি ভাল পাওঁ। আপোনালোকে জনাবচোন, আপোনালোকে বাৰু ভাল পায়নে? চাওকচোন কিমান লমালমে লাগিছে কৰ্দৈজোপা। আৰু এইফালে এনেকৈ লাগিছে, আৰু আছে এইবাৰ ফুলি আছে ওপৰত, আৰু আছে, কিন্তু এইখিনি মই হাতেৰে লাৰি ছিঙিব পৰাত লাগিছে। আৰু ইফালে এনেকৈ এখন গেট দিয়া আছে, জাবৰ পেলাব যোৱা ৰাস্তা এইটো। মই ইফালে আহিলে মানে ৰুমত যাব মন নাযায়, ইমান ধুনীয়া পৰিৱেশ। আৰু লগতে আমাৰ মানে আমি যোনটো ৰুমত আছোঁ তাৰে ওচৰতে এঘৰ মানুহ আছে, তেওঁলোকৰ আমডাল চাওকচোন কেনেকৈনো লাগিছে। ৰ'দটোৰ বাবে বাৰু ভালকৈ দেখা নাপায়, কিন্তু আমবোৰ ইমান ধুনীয়াকৈ লাগিছে। ইফালেহে বেছিকৈ সৰিব যেন পাইছোঁ। আৰু লগতে দেখাই দিছোঁ, এইখন আমাৰ জোলনাখন খুৰাই ইমান ধুনীয়াকৈ বনাই দিছে চাওকচোন। এনে ডাঙৰ ডাঙৰ ৰছী লগাই যেন আমি উঠিলেও নপৰোঁ। এয়া চাওকচোন, আৰু এইডাল ৰছী বান্ধি দিছে, বেলেগে যেন লৰাই নিদিলেও হয়। আৰু কণ বিলাহী সজ ৰাখিবলৈ খুৰাই এনেকৰে মচন্দৰীও ৰুইছে কেইডালমান, আৰু লগতে এয়া কণ বিলাহী ছটিয়াই থৈ দিছে, বীজবিলাক যেন ওলাই ইয়াতে গজালি মেলে নতুনকৈ। এইডাল ৰুইছে অমিতা, এইফালে ৰঙালাও, এয়া ৰঙালাও, জিকা, আৰু আছে এটা বস্তু মই দেখাই আছোঁ আপোনালোকক, এয়া ভেন্দি গুটি ছটিয়াই দিছিলে খুৰাই, ইমান ধুনীয়াকৈ হৈছে চাওকচোন এইখিনি। আৰু এয়া হ'ল আনাৰস কেইডাল ইমান পৰিপাটিকৈ ৰুইছে নহয়, দেখিয়ে ভাল লাগে, পকিলে ছিঙিব মনে নাযাব। আৰু এইফালে এইডাল হৈছে, ইয়াতে তুলসী, খুৰীমাই ইয়াতে পূজা কৰে। আৰু এটা বস্তু আপোনালোকক দেখাওঁ, এইডাল হ'ল ভাত কেৰেলা, চাওকচোন এইয়া গুৰিটো চাওকচোন ক'ত হৈছে, পকাৰ মাজত একদম। আৰু এনেকৈ খুৰা এনেকৈ এইখন বান্ধি কিনে এনেকৈ দিছে, এইবিলাক লাগি আছে ভাত কেৰেলা।
দুসাঁজমান খালে তেওঁলোকে আৰু এইখিনি এনেকৈ লাগি আছে নতুনকৈ। এইয়া আৰু এইফালে এইবিলাক কণ বিলাহী বহুত লাগিছিলে, বহুতকে দিলে খুৰাই, আমিও খালোঁ ভালকৈ দি। চোন কিমান ধুনীয়াকৈ লাগি আছে। এইবিলাক পকি পকি সৰি গৈছে, খোৱা মানুহ নাই, মানে বহুত খালোঁ গোটেই এইবিলাক। আৰু ইয়াতে আছে এই এপাহ ফুল এনেকৈ লগাই থৈছে, আৰু এইবিলাক টাব আনিছে, টাবত মাটি ভৰাই থৈছে, ফুল ৰুব চাগৈ খুৰাহঁতে, মই আপোনালোকক পিছত দেখাম বাৰু। আৰু ইয়াতে এইবিলাক আছে মচন্দৰী, এইটো বহুত ভাল এটা ঔষধি হয়। এই চাওকচোন কিমান আছে ইয়াতে, মানে বহুত হৈছে মচন্দৰী। এয়া আপোনালোকক মই খুৰাহঁতৰ বাগিচাখনৰ লগতে পাচলিখিনিও দেখাই দিলোঁ। যদি আপোনালোকৰ ভাল লাগে লাইক কৰিব ভিডিঅ'টো।